নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত এটা এনেকুৱা ট্ৰিক ক'বলৈ গৈ আছো যাৰ সহায়ত আপুনি খুব কম সময়ৰ ভিতৰতে 1 ৰ পৰা 100 ৰ ভিতৰত যিকোনো ডাঙৰ সংখ্যা এটাৰ আপুনি স্কয়াৰ উলিয়াব পাৰে গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো পোনপ্ৰথমতে মই ক'ব খুজিছো যে আপুনি 1 ৰ পৰা 25 লৈ স্কয়াৰ জনাটো দৰকাৰ বহুতে হয়তো 30 লৈও মনত আছে 30 লৈ আপোনাৰ যদি 1 ৰ পৰা 25 লৈ মনত থাকে তেনেহলে আপুনি মনৰ ভিতৰতে 74 89 এনেকুৱা ধৰণৰ যিকোনো সংখ্যাৰ মানে স্কয়াৰ অতি কম সময়তে উলিয়াব পাৰিব গতিকে বলক আমি ভিডিঅ'টো চাও পোনপ্ৰথমতে মই আপোনালোকক 75 ৰ পৰা 100 ৰ ভিতৰত এই সংখ্যা কেইটাৰ কেনেকৈ উলিয়ায় হেতু দেখুৱাম 75 ৰ পৰা 100 ৰ ভিতৰত যেতিয়া আমি সংখ্যা কেইটা স্কয়াৰ উলিয়াও তেতিয়া হলে আমি তাৰ ইয়াৰ মেথ কেইটা কৰোতে আমি ৰেফাৰেন্সটো 100 হিচাপে ধৰি লওঁ মানে 100 ৰ লগত আমি প্লাস মাইনাস খিনি কৰিম গতিকে সাপোজ আমি এটা এক্সাম্পল এটা লৈ ললো 99 99 যদি আমি স্কয়াৰ উলিয়াও তেনেহলে ফাৰ্স্টত কি কৰিব লাগিব 100 ৰ পৰা 99 কিমান সৰু 1 সৰু গতিকে 01 1 সৰু হলে 1 ৰ স্কয়াৰ হ'ব আমাৰ 1 ৰ স্কয়াৰ 1 এ হ'ব 1 ৰ স্কয়াৰ 1 এটো আমি 2 ডিজিট নাম্বাৰত লিখিব লাগিব 2 ডিজিট নাম্বাৰটো যদি 1 ক আমি 2 ডিজিটত লিখো তেনেহলে কি বুলি লিখিব পাৰো আমি 01 বুলি লিখিব পাৰো আমি 01 এনেকৈ লিখিব পাৰো এটো 01 টো আমি ইয়াতে লিখি দিলো আমি কাৰ স্কয়াৰ কৰিছো 1 কম আছিলে 1 ৰ স্কয়াৰ কৰিছো 1 টো 99 ৰ পৰা 1 গলে 98 থাকিলে এটো হৈছে আমাৰ এনসাৰ দেখিলে কেনেকৈ কম সময়তে আমি উলিয়াব পাৰিলো আৰু এটা চাও এক্সাম্পল আমি 98 টো যদি আমি কৰো সেম 98 টো কিমান কৰো 2 কৰো 2 স্কয়াৰ আমাৰ কিমান হ'ব 2 স্কয়াৰ হ'ব আমাৰ 4 ইয়াক 2 ডিজিটত লিখিলে আমি কেনেকৈ লিখিম 04 04 টো আমি ইয়াত লিখি দিলো লিখি দিয়াৰ পিছত আমি কি কৰিম এতিয়া 98 ৰ পৰা মাইনাস কৰিম কি মাইনাস কৰিম কিমান কম আছিলে 2 কম আছিলে দেখে 98 - 2 96 এইটো হৈ যাব আমাৰ এনসাৰ ঠিক তেনেকৈ যদি আমি আৰু উলিয়াব যাও 94 সাপোজ 94 ৰ কি হ'ব 100 তকৈ 6 কম 6 হলে 6 স্কয়াৰ কিমান হ'ব 6 স্কয়াৰ আমাৰ 36 ইয়াত 2 ডিজিটত অলৰেডি আছে ঠিক আমি 2 ডিজিটত লিখা দৰকাৰ নাই ডাইৰেক্ট লিখি দিলে হ'ব 2 ডিজিট 36 গতিকে এটা 96 ৰ পৰা 6 গলে কিমান হ'ব 88 এইটো হৈ যাব তাৰ এনসাৰ নেক্সট আমি কি উলিয়াব পাৰো সাপোজ আমাৰ সংখ্যা এটা আছে 85 আমি কেনেকৈ উলিয়াম 100 ৰ পৰা কিমান কৰো 5 কৰো 15 কৰো 15 ৰ স্কয়াৰ যদি আমি কৰো কিমান পাম 225 15 ৰ স্কয়াৰ 225 দেখা পাইছে যে ইয়াতে আমি 2 ডিজিট লৈ আছিলো কিন্তু ইয়াতে এতিয়া 3 ডিজিট আছে আমি কি কৰিম ইয়াৰে প্ৰথম 2 ডিজিট দুটা লৈ লম আছে আমাৰ 25 আমাৰ থাকিল 2 এটো আমি পিছত চাম আমি নেক্সট সেম কি কৰিম 15 টো ইয়াৰ পৰা মাইনাস কৰিম 85 ৰ পৰা 15 85 ৰ পৰা 15 যদি যায় কিমান হ'ব 85 - 15 আমাৰ কিমান থাকে 70 আমি ইয়াতে ডাইৰেক্ট লিখি নিদিও কি কৰিম আমাৰ এটা ইয়াতে দেখিছিলে নে কেৰি এটা আছে মানে 2 এটা আছিল বাকি গতিকে 2 টো ইয়াৰ লগত এড কৰি দিম 2 টো এড কৰি দিলে আমাৰ কিমান হ'ব 72 টো আমি ইয়াতে লিখি দিম হৈ গল আমাৰ এইটো এনসাৰ ঠিক তেনেকৈ সাপোজ আমি যদি আৰু এটা কৰি চাও 79 লৈ চালো 79 টো কিমান হ'ল 21 হ'ল 100 তকৈ 21 ত যদি আমি স্কয়াৰ চাও কি কিমান হ'ব 441 কি লিখিম আমি 3 ডিজিট আছে গতিকে ইয়াৰে 41 টো লম 41 টো আমি ইয়াত লিখি ললো আমি কি মাইনাস কৰিম 21 মাইনাস কৰিম 79 ৰ পৰা 21 যদি যায় কিমান থাকিব 8558 আমাৰ আছিল 4 এক্সট্ৰাকে কেৰি গতিকে 4 টো আমি কি কৰিম ইয়াতে এড দিম এড কৰিলে কিমান হ'ব 262 ইয়াতে লিখি দিলো গতিকে কি দেখা পালে আমি 6241 গতিকে দেখিলে এনেকৈ আমি 75 লৈ যিকোনো সংখ্যা উলিয়াব পাৰিম এতিয়া আমি যদি নেক্সট চাবলৈ যাও নেক্সট আমি কি চাম 25 ৰ পৰা 50 লৈ কেনেকৈ উলিয়াও এইটো চাম 25 ৰ পৰা 50 ইয়াতো সেমই হয় কিন্তু ইয়াতে আমি কি কৰিম 50 টো ৰেফাৰেন্স হিচাপে লৈ চাম
50 টো ৰেফাৰেন্স মানে কি কৈছো 50 ৰ পৰা কিমান কম দিছে এইটো চেক কৰিম মানে আৰু মাইনাস যেটো কৰিছিল আমি সংখ্যাটোৰ পৰা এইবাৰ মাইনাস কৰ পৰা কৰিম 25 ৰ পৰা কৰিম এইটো মন কৰিব মনত ৰাখিব এইটো ভুল নকৰিবা সাপোজ আমি এটা নাম্বাৰ লৈ লৈছো 49 49 টো 50 তকৈ কিমান কম এক কম 1 0 1 0 1 কম হলে আমি কি কৰিছিলো স্কয়াৰ কৰিছিলো সেম 1 ৰ স্কয়াৰ কিমান হ'ব মানে হল ইয়াক আমি 2 ডিজিটত লিখিব লাগিব 2 ডিজিট লিখিলে আমাৰ 0 1 0 1 টো আমি ইয়াতে পুট কৰিলো এটা আমি কি কৰিছিলো আগতে এই সংখ্যাটোৰ পৰা এইটো মাইনাস কৰি দিছিলো এবাৰ কি কৰিম এইটো মাইনাস কৰিম 25 ৰ পৰা 25 - 1 গলে কিমান হ'ব 24 নেক্সট যদি আমি কি কৰো 48 ৰ যদি কৰো কি হ'ব 48 ৰ কৰিলে আমি সব 2 কিমান কম আছে 2 কম আছে গতিকে 2 স্কয়াৰ কিমান হ'ব 2 স্কয়াৰ হল আমাৰ 4 4 টো আমি কি বুলি লিখো 04 04 টো আমি ইয়াতে পুট কৰি দিলো 04 04 এটা আমি কি কৰিম এই 2 টো মাইনাস কৰিব লাগিব আমি 25 ৰ পৰা 25 ৰ পৰা 2 গলে কিমান 23 আপুনি প্ৰমাণ কৰি চাব পাৰে এটা হল এক্সাম্পল সাপোজ আমি 26 লৈছো এবাৰ 26 এটা সৰু চাই লৈছিলো 26 টো আমাৰ কিমান সৰু 24 সৰু ন 24 ৰ যদি আমি স্কয়াৰ কৰো কিমান হ'ব 24 ৰ স্কয়াৰ আমাৰ মনত থাকিব লাগিব যে এইটো 576 হয় 576 ৰ আমি কি কৰিম 76 টো লম 76 ইয়াতে পুট কৰিলো আমাৰ বাকি থাকিলে 5 এটো আমি পিছত চেক কৰিম এটা কি কৰিম 24 টো মাইনাস কৰিব লাগে আমি কৰ পৰা মাইনাস কৰি আছো এতিয়া 25 ৰ পৰা মাইনাস কৰি আছো 25 - 24 ইকুৱেল টু আমাৰ কিমান হয় 1 হয় গতিকে আমি 1 টো পুট কৰিব নোৱাৰো কাৰণ আমাৰ ইয়াতে 5 এটা এক্সট্ৰা কে আছে গতিকে 5 টা আমি ইয়াতে এড কৰি দিম এড কৰি দিলে আমাৰ কিমান হ'ব 6 হৈ যাব আমি ইয়াতে 6 লিখি দিম 676 is the answer নেক্সট আমি চাম এতিয়া আমাৰ বাকি থাকিলে অনলি 1 ৰ পৰা 25 গলেতো মনত থকাটো দৰকাৰে হয় এতিয়া আপুনি দেখাই পাইছে কিমান খিনিলে মনত থকাটো দৰকাৰ হয় এনেকে যদি 24 লৈ মনত থাকে ইজিলি আপুনি কৰিব পাৰিব ন গতিকে 1 ৰ পৰা 25 হল 25 ৰ পৰা 50 হল 75 ৰ পৰা 100 হৈ গল এতিয়া আমাৰ বাকি আছে 50 ৰ পৰা 75 50 ৰ পৰা 75 ৰ ভিতৰত থকা সংখ্যা কেইটা আমি উলিয়াম ইয়াৰ সংখ্যা কেইটা সেম হয় ইয়াতো আমি কি কৰিম ৰেফাৰেন্স আমি ইয়াতো আমি ৰেফাৰেন্স কি কৰিম 50 এ লম কিন্তু ইয়াতে কি কৰিম ইয়াতে আমি কি কৰিছিলো 25 ৰ পৰা মাইনাস কৰিছিলো ন ইয়াতে আমি কি কৰিম 25 ৰ লগত এড কৰিম সংখ্যাটো মানে যেটো মানে আমি স্কয়াৰ কৰো এতিয়া সাপোজ এটা সংখ্যা লইলো 56 ইয়াৰে যদি উলিয়া আমি 56 ত কি হ'ব আমাৰ কিমান বেছি হৈ আছে আমি বেছিটো চাম এতিয়া মানে কিমান কম আছে না বেছি কিমান বেছি আছে 6 6 টো আমি কি কৰিম স্কয়াৰ কৰিলো 36 হল 6 বেছি হৈ আছে 6 স্কয়াৰ 36 এটা 6 টো আমি কি কৰিম আগতে মাইনাস কৰিছিল এতিয়া কি কৰিম 25 ৰ লগত প্লাস কৰি দিম জাস্ট প্লাস কৰিলে আমাৰ কিমান হ'ব 31 3136 এটো হ'ব আমাৰ आंसर নেক্সট আমি কি কৰিম 73 সাপোজ লৈ চাও এটা एग्जांपल 73 ত আমাৰ কিমান বেছি হৈছে 50 কৈ আমাৰ 23 বেছি হৈছে ইয়াৰ যদি আমি স্কয়াৰ কৰো স্কয়াৰ কৰিলে হ'ব আমাৰ 529 529 আমি কি কৰিম 29 টো লম আগৰ নিচিনাই সেম ইটো 29 টো ললো 5 থাকি গল 23 টো কাৰ লগত এড কৰিম এবাৰ 25 ৰ লগত এড কৰিম গতিকে এড কৰা আৰু মাইনাস কৰা হেতু আপুনি এইগেটা ৰেঞ্জ গেটাৰ পৰা গম পাব লাগিব আমি এতিয়া এড কৰিলে কিমান হ'ব 25 প্লাস 24 48 48 ৰ লগত এটা আমি কি কৰিম 5 এটা আছিল ন কেৰি হে 5 টো আমি এড কৰি দিম 5 টো এড কৰি দিলে আমাৰ কিমান হ'ব आंसर আহি গল আমাৰ 53 53 হলে আমাৰ কিমান হ'ব গোটে টোটাল आंसरটো আমাৰ হৈ যাব 5329 গতিকে দেখিলে আমি কেনেকে খুব কম সময়তে উলিয়াব পাৰিম যদি আমাৰ 1 পৰা 25 লৈ মনত থাকে আৰু এইটো মনত থকাটো দৰকাৰ বহুতৰে 30 লৈকে পুৰা মনত থাকে একেবাৰে থাকিলেতো কথাই নাই গতিকে আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু যদি বুজি পোৱা নাই আৰু কিবা যদি ডাউট আছে আপুনি কমেন্ট সেকশনত জনাব পাৰে যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ